হেল্ল' এভৰিৱান। আজি আমি তোমালোকৰ ক্লাছ 9ৰ ইংৰাজীৰ পাঠ্যপুথি বিহাইভৰ দ্য লেক আইল অফ ইনিছফ্ৰী নামৰ কবিতাটোৰ বিষয়ে আলোচনা কৰিম। আহাচোন তেন্তে চবেই কিতাপবোৰ উলিয়াই লোৱা। এই কবিতাটোৰ কবিজনৰ নাম হৈছে উইলিয়াম বাটলাৰ ইয়েটছ। দ্য লেক আইল অফ ইনিছফ্ৰী এটা লিৰিক পয়েম হয়। লিৰিক পয়েমবোৰ চুটি আৰু লিৰিক পয়েমৰ জৰিয়তে ফাৰ্ষ্ট পাৰ্চন অৰ্থাৎ কবিজনৰ মনৰ ভাৱ প্ৰকাশ হয় বা কিবা থট বা ইম'শ্যন এক্সপ্ৰেছ হয় লিৰিক পয়েমৰ জৰিয়তে। আৰু লিৰিক পয়েমছ আৰ অফেন মিউজিকেল অৰ্থাৎ লিৰিক পয়েমবোৰ কিবা ইনষ্ট্ৰুমেণ্টৰ সহায়তেও গাব পাৰি বা কিবা পদ্যতো মাতিব পাৰি ইনষ্ট্ৰুমেণ্টৰ সহায়তো। This well-known poem explores the poet's longing for the peace and tranquility of Innisfree, a place where he spent a lot of time as a boy. অৰ্থাৎ এই বিখ্যাত কবিতাটোৰ জৰিয়তে কি আমাক বুজাব বিচাৰিছে যে পয়েটজনৰ কবিজনৰ লংগিং বিচাৰে তেওঁ কি বিচাৰে ফৰ দ্য পিচ এণ্ড ট্ৰেংকুইলিটি অফ ইনিছফ্ৰী। তেওঁ যে শান্তি আৰু নীৰৱতাখিনি ইনিছফ্ৰীৰ নীৰৱতাখিনি যে তেওঁ কিমান বিচাৰে আৰু সেই তাৰ বিষয়ে আমাক এটা আভাস দিব। আৰু ইনিছফ্ৰী হৈছে এনেকুৱা এডোখৰ জেগা য'ত সি পয়েটজনে স্পেণ্ড কৰিছিলে অৰ্থাৎ কটাইছিলে এ লট অফ টাইম এজ এ বয়। ল'ৰালি কালত বা এজ এ বয় যেতিয়া সৰু হৈ আছিলে তেতিয়া বহুত সময় ইনিছফ্ৰীত কটাইছিলে আৰু সেই ইনিছফ্ৰীলৈ যাব বিচৰা পয়েটজনৰ সেই হাবিয়াসবোৰ তেওঁৰ সেই বিচৰাখিনি আমাক এই কবিতাটোৰ জৰিয়তে জনাব বিচাৰিছে। I will arise and go now and go to Innisfree and a small cabin built there of clay and wattles made. 9 bean rows will I have there, a hive for the honey bee, and live alone in the bee-loud glade. I will arise and go now অৰ্থাৎ মই সাৰ পাম। এৰাইজ মানে উঠা বা সাৰ পোৱা। মই এদিন উঠি বা সাৰ পাম এণ্ড go now আৰু যাম এতিয়াই। এণ্ড go to Innisfree আৰু ইনিছফ্ৰীলৈ যাম। এণ্ড এ স্মল কেবিন built there আৰু এটা সৰু কেবিন অৰ্থাৎ সৰু ৰুম এটা মই তাতে বনাম। of clay and wattles made ক্লে মানে বোকা বা মাটি মই মাটি আৰু ৱেটলছ মানে ঠাল ঠেঙুলি গছৰ তো এনেকুৱা ঠাল ঠেঙুলিৰে সৈতে বা বোকা আৰু ঠাল ঠেঙুলিৰে মই এটা সৰু ৰুম বনাম। 9 bean rows will I have there, a hive for the honey bee. 9 bean rows অৰ্থাৎ 9টা মাহৰ শাৰী বিন মানে মাহৰ শাৰী ৰ'জ মানে শাৰী মাহৰ শাৰী মই ৰুম will I have there মই তাতে ৰুম বা খেতি কৰিম। a hive for the honey bee hive মানে হ'ল মৌচাক আৰু মৌমাখিৰ কাৰণে এটা মই মৌচাক ৰাখিম। and live alone in the bee-loud glade আৰু মই তাত অকলেই বাস কৰিম। bee-loud glade মানে মুকলি ঠাই অ'পেন স্পেচ বা মুকলি ঠাই। সেই মুকলি ঠাইডোখৰত অকল হানি বি অৰ্থাৎ মৌমাখিৰ সেই শব্দৰ সৈতে মই অকলেই তাত বাস কৰিম। and I shall have some peace there, for peace comes dropping slow আৰু মই তাতে কিছুমান পিচ অৰ্থাৎ শান্তি পাম for peace comes dropping slow আৰু সেই শান্তিবোৰ ড্ৰপিং মানে লাহে লাহে পৰিব লাহে লাহে ড্ৰপ মানে পৰা লাহে লাহে পৰিব। কেনেকৈ পৰিব dropping from the vales of the mornings to where the cricket sings ড্ৰপিং পৰিব কিহৰ পৰা from the vales of the morning ভেইলছ মানে হ'ল উৰণি তো ৰাতিপুৱাৰ সেই উৰণিখনৰ পৰাই পৰিব to where the cricket sings আৰু কেতিয়ালৈকে যেতিয়া ৰাতিপুৱাৰ পৰা আচলতে গধূলিলৈকে বুজাইছে। ক্ৰিকেট মানে এবিধ পোক যিটো আমাৰ ফৰিঙৰ নিচিনা সেই ক্ৰিকেটটো গধূলি টাইমত যে সেই ক্ৰিকেটবোৰে যে গান গায় চিঞৰে সেই মাতটোৰ কথা কৈছে অৰ্থাৎ ৰাতিপুৱাৰ উৰণি টানি বেলি উৰণি মানে ডাৱৰৰ পৰা যেনেকৈ বেলিটো ওলায় সেইটোৰ কথা কৈছে যে উৰণি টানি যেনেকৈ বেলিটো ওলায় সেই বেলি আৰম্ভণিৰ পৰা গধূলিলৈকে ক্ৰিকেটে সেই ফৰিংবোৰে বা ক্ৰিকেটে গান গোৱাৰলৈকে সেই লাহে লাহে সেই শান্তিবোৰ সি পাব ড্ৰপিং লাহে লাহে সেই শান্তিবোৰ ড্ৰপ পৰিব। There midnights all a glimmer and noon a purple glow and evenings full of the
linnets wings আৰু কি কৈছে their midnights all a glimmer আৰু সেই মাজনিশাবোৰ কেনেকুৱা বুলি কৈছে all a glimmer glimmer মানে উজ্জ্বল হৈ পৰা মাজনিশাবোৰ উজ্জ্বলেৰে ভৰি পৰিব ধৰি লোৱা আমাৰ ৰাতি হয় ন জোনৰ পোহৰত বা জোনাকী পৰুৱাৰ পোহৰত বা তৰাৰ পোহৰত আমাৰ ৰাতিবোৰ যেনেকৈ উজ্জ্বল হয় সেই পৰিৱেশটোৰ কথা আমাক বুজাব বিচাৰিছে যে ৰাতি মিডনাইটটো মাজ ৰাতিটো অল এ গ্লিমাৰ চাৰিওফালে ধৰি লোৱা উজ্জ্বল হৈ পৰিব এণ্ড নোন এ পাৰ্পল গ্ল' আৰু দুপৰীয়াটো কিহৰ লগত তুলনা কৰিছে পাৰ্পল গ্ল' দুপৰীয়াটো তুলনা কৰিছে বেঙুনীয়া আৰু ৰঙৰ লগত বেঙুনীয়া কালাৰৰ উজ্জ্বল হৈ পৰিব আমি জানো ন দুপৰীয়া এটা বেঙুনীয়া ৰঙৰ উজ্জ্বল আহে তো সেই দুপৰীয়াটোৰ কথা কৈছে এণ্ড ইভিনিংছ ফুল অফ লিনেটছ উইংছ আৰু গধূলি কিহেৰে ভৰি পৰিব কৈছে লিনেটছৰ উইং লিনেট এবিধ চৰাই যিবিধ গধূলি উৰি ফুৰে আচলতে ইয়াত লিনেটছৰ পাখিবোৰৰ কথা কৈছে তাৰমানে লিনেটবোৰ অৰ্থাৎ লিনেট চৰাইবোৰ জাকে জাকে উৰি যাব আমি গধূলি দেখিবলৈ পাওঁ ন আকাশত চৰাইবোৰ জাকে জাকে উৰি যায় আচলতে সেই পৰিৱেশটোৰ কথা আমাক বুজাব বিচাৰিছে I will arise and go now for always night and day মই এতিয়া হাৰ পাম I will arise মই হাৰ পাম আৰু go now এতিয়া মই যাম for always night and day for always night and day মানে সদায় কাৰণে I hear the lake water lapping with low sounds by the shore আৰু কি শুনা পায় সি I hear মই শুনা পাওঁ the lake water সেই হ্ৰদৰ পানীখিনি lapping with low sounds by the shore lake water lapping মানে খুন্দিওৱা তো সেই খুন্দা খাই shore মানে পাৰ তো lake water সেই হ্ৰদৰ পানীখিনি যেতিয়া পাৰত আহি খুন্দা খায় সেই পাৰত খুন্দা খোৱাৰ সেই শব্দবোৰ সি শুনা পায় while I stand on the roadway or on the pavements gray কেতিয়া শুনা পায় যেতিয়া সি stand থিয় হৈ থাকে on the roadway মানে ৰাস্তা or on the pavements gray বা ক'ত থিয় হৈ থাকোঁতে পেভমেণ্ট অৰ্থাৎ ফুটপাথৰ সেই গ্ৰে কালাৰৰ ফুটপাথবোৰৰ ওপৰত থিয় হৈ থাকোঁতে বা ৰোডৱে ৰাস্তাত থিয় হৈ থাকোঁতে সি সেইবোৰ শুনা পায় I hear it in the deep heart score আৰু ক'ৰ পৰা শুনা পায় সি হৃদয়ৰ গভীৰ ভিতৰৰ পৰা সেই শব্দবোৰ সি শুনা পায় অৰ্থাৎ আচলতে কি বুজাব বিচাৰিছে সি এতিয়া বৰ্তমান চহৰত আছে ৰোডৱে ফুটপাথ বা এইবোৰ ৰাস্তাবোৰ চহৰৰ জৰিয়তে এই ৰোডৱে অৰ অন দ্য পেভমেণ্টছ গে এই লাইনটোৰ জৰিয়তে আমাক কি বুজাব বিচাৰিছে যে সি এতিয়া চহৰ এখনত বাস কৰিছে য'ত পলিউশ্যনেৰে চিঞৰ বাখৰে ভৰ্তি আৰু সি শান্তি বিচাৰি সেই চিটুৱেশ্যন বা সেই সেনেকুৱা এটা পৰিৱেশৰ পৰা আঁতৰি শান্তি বিচাৰি অলপ ভাল জেগা এডোখৰলৈ যাব বিচাৰে আৰু সেই জেগাডোখৰে কি হয় ইনিছফ্ৰী হয় ইনিছফ্ৰী এনেকুৱা এডোখৰ জেগা য'ত সি তাৰ ল'ৰালি কালটো কটাইছিলে আৰু সেইকাৰণে সি তাত তাৰ শান্তিবোৰ বিচাৰি পাব বুলি সি ভাবিছে আৰু সেইকাৰণে তাত কৈছে যে সি তাত গৈ এটা সৰু ঘৰ সাজিব বোকাৰে আৰু ৱেটলছ অৰ্থাৎ গছৰ ঠাল ঠেঙুলিৰে এনেকুৱা বেকা কৰিব পৰা ঠাল ঠেঙুলিৰে আৰু তাত সি খেতি কৰিব মাহৰ খেতি কৰিব 9ডাল মাহৰ শাৰী ৰুব তাৰপিছতে তাত সি মৌ মাখিৰ কাৰণে মৌচাক বনাব আৰু তাতে সি শান্তিময় বাস কৰিব ৰাতিপুৱাৰ পৰা গধূলিলৈকে যিখিনি পৰিৱেশ হ'ব সেইখিনিৰ পৰাই তাৰ লাহে লাহে শান্তিবোৰ তাৰ কাৰণে সেইখিনিৰ পৰাই আচলতে তাৰ কাৰণে শান্তিবোৰ নামি আহিব এই কবিতাটোৰ জৰিয়তে আমাক বৰ ধুনীয়া এটা কথা বুজাব বিচাৰিছে কবি উইলিয়াম বাটলাৰ ইয়েটছে আশা কৰোঁ তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই কিবা মোক সুধিবা